নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো কলডিলৰ সৈতে লোকেল কুকুৰাৰ মাংস তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথমে মাংসখিনি ধুনীয়াকৈ ধুই লৈছো দি দিছো নিমখ হালধি এচামুচ জিৰা গুড়ি এচামুচ ধনিয়াৰ গুড়ি আধা চামুচ ৰেড চিলি পাউডাৰ এচামুচ চিকেন কাৰী পাউডাৰ আৰু এক চামুচ কেঁচা মিঠাতেল আৰু এইখিনি ধুনীয়াকৈ চামুচ এটাৰে এনেকৈ মিক্স কৰি লৈছোঁ আপোনালোকে চামুচৰ ঠাইত হাতেৰেও মিক্স কৰিব পাৰে আৰু ৰাখি দিছোঁ প্ৰায় 20 মিনিটমানৰ কাৰণে এফালে লোহাৰ কেৰাহী এটা পাতি দিছোঁ তাতে দি দিছোঁ মিঠাতেলখিনি গৰম হোৱাতে দি দিছোঁ তেজপাত এখিলা অলপমান পাঁচফোৰণ আৰু দুটা জলকীয়া দি দিছোঁ এটা ডাঙৰ সাইজৰ পিঁয়াজ এতিয়া হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ ভালকৈ মিক্স কৰি দি দিছোঁ ৰঙা হোৱাকৈ ভাজিম এতিয়া দি দিছোঁ আদা নহৰুৰ পেষ্ট আৰু এইখিনি ধুনীয়াকৈ হেতা এখনেৰে লৰাই দিছোঁ যাতে আদা নহৰুৰ কেঁচা ভাগখিনি যোৱালৈকে আৰু এতিয়া দি দিছোঁ মেৰিনেট কৰি ৰখা মাংসখিনি আৰু এইখিনি ধুনীয়াকৈ হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ আৰু ঢাকি ৰাখিছোঁ প্ৰায় কেইমিনিটমানৰ কাৰণে আৰু এইফালে মাজে মাজে এনেকৈ চেক কৰি চাব যাতে কেৰাহীত লাগি নধৰে এতিয়া দি দিছোঁ এটা আলু অপশ্যনেল হয় আপোনালোকে যদি আলু নাখায় নিদিলেও হয় আৰু ঢাকি ৰাখিছোঁ কেইমিনিটমানৰ কাৰণে আৰু এইফালে প্ৰায় মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে এতিয়া দি দিছোঁ কাটি ৰখা কলডিলখিনি মই মিহি মিহিকৈ কাটি লৈছিলোঁ আৰু এইখিনি ধুনীয়াকৈ হেতা এখনেৰে এতিয়া মিক্স কৰি লৈছোঁ ৰাখিছোঁ প্ৰায় কেইমিনিটমানৰ কাৰণে আৰু এইফালে কলডিলে নিজৰ পানী এৰিছে মাজে মাজে এনেকৈ লৰাই দিব যাতে কেৰাহীত লাগি নধৰে আৰু কলডিলে নিজৰ পানী ওলোৱা শেষ কৰিছে আৰু প্ৰায় মাংসখিনিও 60% সিজি গৈছে আৰু ঢাকি ৰাখিছোঁ 1 মিনিটৰ কাৰণে আৰু এনেকৈ লৰাই দিছোঁ ধুনীয়াকৈ হেতা এখনেৰে এতিয়া দি দিছোঁ গৰম পানী জোখমতে দিব আপোনালোকৰ যদি গ্ৰেভি লাগে তেন্তে পানী বেছিকৈ দিব পাৰে আৰু যদি গ্ৰেভি নালাগে তেন্তে কম পানীতে হৈ যাব আৰু ঢাকি ৰাখিছোঁ প্ৰায় কেইমিনিটমানৰ কাৰণে আৰু এতিয়া প্ৰায় মাংসখিনি সিজি গৈছে এতিয়া শেষত দি দিছোঁ গৰম মছলা পাউডাৰ আৰু এনেকৈ লৰাই দি প্ৰায় 1 মিনিটমানৰ কাৰণে ল' ফ্লেমত ঢাকি ৰাখিম আৰু এয়া প্ৰায় ৰেডি হৈ গৈছে আমাৰ লোকেল কুকুৰাৰ মাংস কলডিলৰ সৈতে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছোঁ।